সত্ৰীয়া সংস্কৃতিত তেওঁ পদাঘাত কৰাৰ আমি উমান পাইছোঁ। গতিকে আমি আজি এই বাৰ্তাৰ জৰিয়তে তেওঁ মাজুলীবাসীৰ ওচৰত যদি ক্ষমা নিবিচাৰে তেতিয়াহ'লে আমি মাজুলীবাসীয়ে আইনীয় প্ৰক্ৰিয়াৰে আমি বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ আমি আগবাঢ়ি যাম। ছ'চিয়েল মিডিয়াতো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল কণ্ঠশিল্পীগৰাকী। ৰাজ্যজুৰি গানটোক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে ছ'চিয়েল মিডিয়া যোগে ক্ষমা বিচাৰিলে বাবুৱে। তাৰ পিছতে ফেচবুকত বাবুৱে ক্ষমা বিচাৰিলে মাজুলীবাসীৰ ওচৰত। নিজৰ ফেচবুক পষ্টত লিখিছে, মোৰ নতুন আধুনিক গীত মাজুলী গাভৰুৰ ভিডিঅ'টোক লৈ যি বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া মোৰ একান্তই অনিচ্ছাকৃত। কোনো ধৰ্মীয় পৰম্পৰাৰ অনুভূতিক আঘাত কৰাৰ দুঃসাহস মই কেতিয়াও কৰা নাই বা আগলৈও নকৰোঁ। যিহেতু মাজুলী গাভৰু গীতটোৰ ভিডিঅ'টোৱে সত্ৰীয়া পৰম্পৰাৰ অনুভূতিত আঘাত সানিছে বুলি অভিযোগ উত্থাপিত হৈছে, সেয়ে মই অত্যন্ত ব্যথিত হৈছোঁ আৰু ফেচবুকৰ মঞ্চৰ পৰাই এই অনিচ্ছাকৃত ভুলৰ বাবে সকলোৰে ওচৰত মই ক্ষমা ভিক্ষা প্ৰাৰ্থনা কৰিলোঁ। ক্ষমা বিচৰা পষ্টটোৰ পিছতে যোৱাকালি আকৌ এটা পোষ্টে বাবু বৰুৱাই নিজৰ পেজটোত কৰিছে। বাবু বৰুৱাই পোষ্টটোত লিখিছে, মাজুলী গাভৰু গীতটিৰ বিতৰ্কিত দৃশ্যাংশবোৰৰ বাবে মই অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে ইতিমধ্যে ইউটিউব চেনেলৰ পৰা গীতটি আঁতৰাই দিয়া হৈছে। আশা কৰোঁ এই বিতৰ্ক ইমানতে অন্ত পৰক।